ভাবিছিলো ৰকষ্টাৰ হ'ম, চাইকেল কিনিম, আইফোন কিনিম। এতিয়া চাইকেলখনকে কিনি নিদিয়ে। কালি আকৌ লিমনছে কৈ থৈ আহিছো চাইকেল লৈহে স্কুল যাম বুলি। এতিয়া কোনে লাজ পাব হেনুকা? মইহে পামগে। নাযাওঁ যা, আজি স্কুলে নাযাওঁ। ঐ, তই যে হাঁহ পাই আছ, হাঁহ পাই যে উঠি যোৱা নাই, কথাটো কি? হা? উঠ আকৌ। হাঁহ পাই আকৌ বিচনাত যে আছ, উঠ উঠ, স্কুললৈ দেৰি হ'ব। মই দেখোন তোমাক কালি কৈছিলোৱে চাইকেল কিনি নিদিলে স্কুল নাযাওঁ বুলি। এতিয়া মই নাযাওঁ, মোৰ স্কুল যাব মন নাই। চাইকেল নাপালো, নাযাওঁ। কি কথা ক'বলৈ আহিছা, হা? তোক এতিয়া কিহৰ চাইকেল লাগে, হা? মানুহটো ইমান চাপৰ, আকৌ তাতে চাইকেল চলাবলৈ লাগে। চাইকেল চলালেতো আৰু এটা নিবিয়ে লগত, হা? অকণমান ওখ হৈ ল, তেতিয়া পাবি। এতিয়া নাপাওঁ, উঠ এতিয়া জল্দি। জল্দি উঠ আৰু স্কুলৰ কাৰণে ৰেডি হ। যদি নহয় পিঠিত অলপ পাছত গম পাবিয়ে ঔটেঙা পৰিলে আৰু আজি। क्या करेगा अब मैं? स्कूल जाना पड़ेगा फिर से बिना साइकिल के। कल ही कुछ उपाय सोचना पड़ेगा, अभी तो कुछ नहीं होगा, जाना ही पड़ेगा स्कूल। हेलो फ्रेंड्स, যদি আজি আমাৰ কন্টেন্টটো চাই ভাল লাগিলে তেন্তে লাইক, শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবা। বাই বাই।